হেই স্বাগতম জনাইছোঁ মোৰ চেনেল কবিতা কাননলৈ। আজি বহুত দিনৰ মূৰত আহিছোঁ আকৌ এটা নতুন বিষয় লৈ, আৱেগ কিংবা বিবেক। আহকচোন মোৰ মতামত আপোনালোকেও জানক। আৱেগৰ বশৱৰ্তী হৈ লোৱা চিন্তাবোৰৰ কিবা জানো প্ৰয়োজন আছে। আজিকালি আৱেগক কোনেও কেয়াৰ নকৰে, কোনো মানুহেই আৱেগক প্ৰশ্ৰয় নিদিয়ে। উদাহৰণস্বৰূপে ৰাস্তাৰ কাষত পৰি থকা মগনীয়াটোলৈ আমাৰ বেয়া লাগে, তেতিয়া আমি ইম'শ্যনেল হৈ যাওঁ। দিছ ইজ ইম'শ্যন। কিন্তু একে সময়তে আমি ভাবিব লাগিব যে এনেকুৱা এটা অৱস্থাৰ বাবে পৰিস্থিতি দায়ী। অভাৱে মগনীয়া বনাইছে আৰু নিজৰ পেট পৰ্বতাবৰ বাবে সি ৰাস্তাত বহি খুজি মাগি খাইছে। দিছ ইজ প্ৰেক্টিকেল ভিউ এবাউট দিছ ইনচিডেণ্ট। ঠিক তেনেদৰেই এটা সময়ত কাৰোবাৰ প্ৰতি সহৃদয়তা ৰাখিছিলে, নাইবা এনেকুৱা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ল যে খুব বেছি অন্তৰংগতা ভংগ হৈ গ'ল। তেতিয়া হতাশ হৈ লাভ নাই, মানি ল'ব লাগিব যে দুখটো অকল নিজৰ নহয়, দুখটো বিপৰীতজনৰো হ'ব পাৰে আৰু চলি যাব লাগিব। যদি আৱেগিক হৈ মনবোৰ বেয়া কৰি ৰখা হয়, লোকচানটো নিজৰেই হয়। আৱেগ নিয়ন্ত্ৰণ আনিবলৈ হ'লে প্ৰেক্টিকেল চিন্তাধাৰাৰ প্ৰয়োজন। বৃদ্ধাশ্ৰমৰ আইতাজনীৰ অৱস্থাটো আমাৰ বাবে আৱেগ, কিন্তু এটা সময়ততো আমিও সেইবোৰৰ বলি হ'ব লগা হ'ব পাৰে। প্ৰেক্টিকেল লাইফটো প্ৰেক্টিকেল কৰি লোৱা উচিত, তেতিয়া সকলো বস্তুৱেই টেক ইট ইজি হৈ যায়। প্ৰতিজন মানুহৰ জীৱনত হয়তো আৱেগ আছে, কিন্তু তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিছে। কোনোবাই দুখ কৰিলে, অন্যায় কৰিলে, ভালকৈ দুআষাৰ শুনোৱাৰ পিছত আৱেগক খামুচি ধৰি কি লাভ? বেয়া হ'ল নেকি, ক'ব নালাগিছিল নেকি, এটচেট্ৰা বহুত কথা। কিন্তু যাক কথাখিনি শুনালে তেওঁৰ হয়তো একো ফিলিংছেই নাই, নতুবা ৰিভেঞ্জ লোৱাৰ কথাহে ভাবিছে। পৃথিৱীখন চলি আছে, আমিও চলিব লাগিব। গতিকে আৱেগক বিসৰ্জন দি বিবেকেৰে আগবাঢ়ক। ধন্যবাদ।